নমস্কাৰ বন্ধুসকল, বহুত বহুত স্বাগতম জনাইছোঁ আপোনালোকক আসাম এডুকেশ্যন নগাঁও চেনেলটোলৈ। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ অসমৰ কিছুমান জিকে কুৱেশ্যনৰ ওপৰত। আপোনালোকে যদি অসম গভৰ্ণমেণ্টত আহিবলগীয়া পৰীক্ষাবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন চলাই আছে, তো গাইজ এইটো ভিডিঅ' আপোনালোকৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হ'ব পাৰে। তো গাইজ আহক আলোচনা কৰোঁ। আজি পাৰ্টটো লাষ্টলৈকে চাব, মিছ নকৰিব, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। আহক গাইজ আলোচনা কৰোঁ আজিৰ ভিডিঅ'টো। তো গাইজ ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে একৰ্ডিং টু ৰামায়ণা আমৃত্যৰাজা ৱাজ দ্য ফাউণ্ডাৰ অফ হুইচ কিংডম। তো গাইজ আমৃত্যৰাজা, ৰামায়ণৰ মতে আমৃত্যৰাজা কোনখন কিংডমৰ স্থাপনা কৰিছিলে আমৃত্যৰাজাই? তো গাইজ ইয়াৰ উত্তৰটো হ'ব প্ৰাগজ্যোতিষপুৰৰ স্থাপনা কৰিছিলে। 2 নম্বৰ কুৱেশ্যনটো হৈছে হুইচ ফেমাছ টেম্পল ইজ বিল্ড ডিউৰিং দ্য ৰেইন অফ শালস্তম্ভ ডাইনাষ্টি। শালস্তম্ভসকলৰ ৰাজত্বকালত কোনটো ফেমাছ টেম্পলৰ মন্দিৰৰ স্থাপনা হৈছিলে? তো গাইজ ইয়াৰ উত্তৰ হ'ব মহাভৈৰৱ মন্দিৰৰ স্থাপনা হৈছিল। ক'ত আছিল নিশ্চয় জানে, শোণিতপুৰত অৱস্থিত মহাভৈৰৱ মন্দিৰ। তো গাইজ 3 নম্বৰ কুৱেশ্যনটো হৈছে মালিচ্চা ডাইনাষ্টি ৱাটছ এষ্টাব্লিছ বাই হুইচ ডাইনাষ্টি। কোনটো ডাইনাষ্টিৰ জৰিয়তে মালিচ্চা ডাইনাষ্টি স্থাপন কৰা হৈছিলে? তো গাইজ কাৰ দিনত হৈছিলে? শালস্তম্ভসকলৰ দিনত হৈছিলে, আৰু শালস্তম্ভসকলে এইটো মালিচ্চা ডাইনাষ্টিৰ স্থাপন কৰিছিল। তো গাইজ কুৱেশ্যন নম্বৰ 4 হৈছে ঘটকাসুৰ ৱাজ কিল বাই হুইচ কিং। ঘটকাসুৰক কোনে মাৰিছিলে? তো গাইজ ইয়াৰ উত্তৰ হ'ব নৰকাসুৰে মাৰিছিলে। 5 নম্বৰ কুৱেশ্যন দ্য কেপিটেল অফ শালস্তম্ভ ডাইনাষ্টি লোকেটেড এট। শালস্তম্ভ ডাইনাষ্টিৰ ৰাজধানী ক'ত অৱস্থিত? হাৰুপেশ্বৰত অৱস্থিত। 6 নম্বৰ কুৱেশ্যন হৈছে শোণিতপুৰ ৱাজ দ্য কেপিটেল অফ হুইচ কিং। শোণিতপুৰ কাৰ ৰাজধানী আছিলে? কোনজন ৰজাৰ ৰাজধানী আছিল? তো গাইজ ইয়াৰ উত্তৰ হ'ব বান ৰজাৰ ৰাজধানী আছিলে। 7 নম্বৰ কুৱেশ্যন হ'ল হু ৱাজ দ্য আৰ্লিয়েষ্ট কিং অফ প্ৰাগজ্যোতিষপুৰ। তো গাইজ ইয়াৰ উত্তৰ হ'ব মহিৰংগ দানৱ। তো গাইজ কুৱেশ্যন নম্বৰ 7 হৈছে হুইচ কামৰূপ কিং মেড ফ্ৰেণ্ডশ্বিপ উইথ হৰ্ষবৰ্ধনা। হৰ্ষবৰ্ধনৰ সৈতে কোনজন কামৰূপৰ ৰজাই ফ্ৰেণ্ডশ্বিপ কৰিছিলে? তো গাইজ ইয়াৰ উত্তৰ হ'ব ভাস্কৰ বৰ্মনে কৰিছিল। কুৱেশ্যন নম্বৰ 8 দ্য অল্ডেষ্ট কেনন ইনস্ক্ৰিপশ্যন ডিস্কভাৰ্ড ইন আছাম বিলং টু হুইচ ডাইনাষ্টি। অসমৰ প্ৰথম কোনটো ডাইনাষ্টিয়ে প্ৰথম কেনন ইউজ কৰিছিলে, টোপৰ ব্যৱহাৰ কৰিছিলে, যুদ্ধ ক্ষেত্ৰত লগা টোপৰ ব্যৱহাৰ কৰিছিল? তো গাইজ এনচাৰ হ'ব কোচ ডাইনাষ্টিয়ে কৰিছিলে। দ্য গোহাঁই কমল আলি বুইল্ড ডিউৰিং দ্য ৰেইন অফ নৰনাৰায়ণ ৰানছ ফ্ৰম। ক'ৰ পৰা ক'লৈ গোহাঁই কমল আলি পথটো আছে? তো গাইজ ইয়াৰ উত্তৰ হ'ব কোচবিহাৰ টু নাৰায়ণপুৰ। তো গাইজ কুৱেশ্যন নম্বৰ 10 হৈছে নৰকাসুৰ ফাউণ্ডেড হুইচ ডাইনাষ্টি। নৰকাসুৰে কোনটো ডাইনাষ্টি গঠন কৰিছিলে? ইয়াৰ উত্তৰ হ'ব ভৌমা ডাইনাষ্টি। কুৱেশ্যন নম্বৰ 11 ইবনে বাটুতা দ্য চেলিব্ৰেটেড ট্ৰেভেলাৰ ভিজিটেড আছাম ইন হুইচ চেঞ্চুৰী। ইবনে বাটুতাই কেতিয়া অসম ভ্ৰমণ কৰিবলৈ আহিছিল? তো গাইজ ইয়াৰ উত্তৰ হ'ব 14th চেঞ্চুৰীত অসম ভ্ৰমণ কৰিবলৈ আহিছিল ইবনে বাটুতা। তাৰপিছত 12 নম্বৰ কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য অফিচিয়েল লেংগুৱেজ অফ দ্য ভাৰ্মন ডাইনাষ্টি। ভাৰ্মন ডাইনাষ্টিৰ অফিচিয়েল লেংগুৱেজ কি? কামৰূপী, প্ৰাকৃত আৰু সংস্কৃত। তো গাইজ কুৱেশ্যন নম্বৰ 13 হু ৱাজ দ্য ফাৰ্ষ্ট কিং অফ পাল ডাইনাষ্টি। পাল ডাইনাষ্টিৰ প্ৰথমজন ৰজা কোন আছিলে? তাৰ উত্তৰ হ'ব ব্ৰহ্মপাল আছিল। 14 নম্বৰ কুৱেশ্যন দ্য কামাখ্যা টেম্পল ৱাজ ৰিবিল্ড বাই হুইচ কোচ কিং। তো গাইজ কোনজন কোচ ৰজাই কামাখ্যা মন্দিৰটো পুনঃ নিৰ্মাণ কৰিছিলে? তো ইয়াৰ উত্তৰ হ'ব গাইজ নৰনাৰায়ণে কৰিছিলে। কুৱেশ্যন নম্বৰ 15 হুইচ কোচ কিং ইন্ট্ৰডিউচ চিলভাৰ কইন ইন এন এনচিয়েণ্ট আছাম। অসমৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ৰূপৰ মুদ্ৰাৰ প্ৰচলন কোনজন কোচ ৰজাই কৰিছিলে? তো গাইজ ইয়াৰ উত্তৰ হ'ব নৰনাৰায়ণে কৰিছিলে। মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, মনত ৰাখিব। তো গাইজ কুৱেশ্যন নম্বৰ 16টো হৈছে ডিউৰিং হুইচ কিং ৰেইন দবকা ৱাজ এবজৰ্ব উইথ কামৰূপ কিংডম। তো গাইজ কোনজন ৰজাৰ ৰাজত্বৰ কালত দবকাক কামৰূপ ৰাজ্যৰ সৈতে লগ লগোৱা হৈছিল? তো গাইজ ইয়াৰ উত্তৰ হ'ব কল্যাণ বৰ্মনৰ দিনত। কুৱেশ্যন নম্বৰ 17 হৈছে হিউৱেন চাং ডেছক্ৰাইব ইন হিজ একাউণ্ট ডেট দ্য চাৰ্কামফাৰেঞ্চ অফ কামৰূপা ৱাজ এবাউট। তো গাইজ হিউৱেন চাঙে কিমান বুলি কৈছে? অসমলৈ যেতিয়া তেওঁ ভিজিট কৰিবলৈ আহিছিল তেতিয়া অসমৰ মাটিকালি কিমান বুলি কৈছিল? 10,000 স্কোৱাৰ কিলোমিটাৰ বুলি কৈছিলে। কুৱেশ্যন নম্বৰ 18 হুইচ কিং অফ কামৰূপ কিংডম ৱাজ ন'ন এজ মহাৰাজা ধীৰাজ। কামৰূপৰ কোনজন ৰজাক মহাৰাজা ধীৰাজ নামেৰে জনা যায়? তো গাইজ উত্তৰ হ'ব পুষ্য বৰ্মনক জনা যায়। তো গাইজ কুৱেশ্যন নম্বৰ 19টো হৈছে দ্য কেপিটেল অফ ভাৰ্মান ডাইনাষ্টি অফ কামৰূপা কিংডম ৱাজ। কামৰূপ কিংডমৰ বৰ্মন ডাইনাষ্টিৰ ৰাজধানী ক'ত আছিলে? তো গাইজ ইয়াৰ উত্তৰ হ'ব প্ৰাগজ্যোতিষপুৰত আছিলে। 20 নম্বৰ কুৱেশ্যনটো হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট কিং অফ বৰ্মন ডাইনাষ্টি। বৰ্মন ডাইনাষ্টিৰ প্ৰথমজন ৰজাৰ কোন আছিলে? তো ইয়াৰ উত্তৰ হ'ব পুষ্য বৰ্মন আছিল। কুৱেশ্যন নম্বৰ 21 হোৱাট ৱাজ দ্য কেপিটেল অফ পাল ডাইনাষ্টি ইন আছাম। অসমত পাল ডাইনাষ্টিৰ ৰাজধানী ক'ত আছিলে? তো গাইজ ইয়াৰ উত্তৰ হ'ব দুৰ্জিয়াত আছিলে। তো গাইজ কুৱেশ্যন নম্বৰ 22 ভাৰত সিংহ ৱাজ দ্য কিং অফ হুইচ ডাইনাষ্টি। ভাৰত সিংহ কোনটো ডাইনাষ্টিৰ ৰজা আছিলে? মটকসকলৰ ৰজা আছিলে। 23 কুৱেশ্যন নম্বৰ 23 হিউৱেন চাং ডেছক্ৰাইব হুইচ কামৰূপ কিং এজ দ্য
এৰিষ্ট্ৰক্ৰেটিক কিং অফ ইষ্টাৰ্ণ ইণ্ডিয়া ভাৰতবৰ্ষৰ পূব দিশৰ এৰিষ্ট্ৰক্ৰেটিক কিং বুলি হিউৱেন চাঙে কোনজন ৰজাক কৈছিলে তো গাইছ ইয়াৰ এনচাৰ হ'ব ভাস্কৰ বৰ্মন হিউৱেন চাং ভিজিটেড আছাম ডিউৰিং দ্য ৰেইন অফ কাৰ দিনত আহিছিল হিউৱেন চাং ভাস্কৰ বৰ্মনৰ দিনত আহিছিল তো গাইছ 25 নম্বৰ কুৱেশ্যনটো হৈছে দ্য এম্বাচেডৰ নেম চেণ্ড বাই ভাস্কৰ বৰ্মন টু হৰ্ষবৰ্ধনা ৱাজ হৰ্ষবৰ্ধনৰ ৰাজসভালৈ ভাস্কৰ বৰ্মনে পঠিওৱা এম্বাচেডৰজনৰ নাম কি আছিলে তেওঁৰ নাম আছিলে হংসা ভেগা 26 নম্বৰ কুৱেশ্যনটো হৈছে হুইচ কিং পাৰফৰ্ম অশ্বমেধৰ ছেক্ৰিফাইচ ইন কামৰূপা ফৰ দ্য ফাৰ্ষ্ট টাইম কামৰূপত প্ৰথমবাৰৰ বাবে অশ্বমেধৰ ছেক্ৰিফাইচ কোনজন ৰজাই কৰিছিলে তো গাইছ ইয়াৰ উত্তৰ হ'ব মহেন্দ্ৰ বৰ্মনে কৰিছিলে 27 নম্বৰ কুৱেশ্যনটো হৈছে শুক্লধ্বজ ডিক্লেয়াৰ্ড ইণ্ডিপেণ্ডেন্স অফ কোচ হাজো আফটাৰ দ্য ডেথ অফ হুইচ কোচ কিং শুক্লধ্বজে যোন আছিলে নৰনাৰায়ণৰ ভায়েক তেওঁ কি কৈছিলে যে নৰনাৰায়ণৰ মৃত্যুৰ পিছত ইণ্ডিপেণ্ডেণ্ট হিচাপে কোচ হাজোক ডিক্লেয়াৰ কৰিছিল কুৱেশ্যন নম্বৰ 28টো হৈছে হু ৱাজ ন'ন এজ কমতাৰত্ন বুলি কাক জনা গৈছিলে তো গাইছ ইয়াৰ উত্তৰটো হ'ব অম্বিকা চৰণ চৌধুৰীক জনা গৈছিলে কুৱেশ্যন নম্বৰ 29 হুইচ চুতীয়া কিং চিফটেড কেপিটেল ফ্ৰম ৰত্নপুৰ টু শদিয়া ৰত্নপুৰৰ পৰা শদিয়ালৈ নিজৰ ৰাজধানী কোনজন ৰজাই চিফ্ট কৰিছিলে তো গাইছ ইয়াৰ উত্তৰটো হ'ব ৰত্নধ্বজ পালে চিফ্ট কৰিছিলে কুৱেশ্যন নম্বৰ 30 কিং বিশ্বসিংহৰ ফাদাৰ ৱাজ বিশ্বসিংহৰ বাপেকৰ নাম কি আছিলে তো গাইছ ইয়াৰ উত্তৰটো হ'ব হাৰিয়া মণ্ডল আছিল কুৱেশ্যন নম্বৰ 31 হু ৱাজ দ্য ফাৰ্ষ্ট কিং অফ কোচ ডাইনেষ্টি কোচসকলৰ কোচ ডাইনেষ্টিৰ প্ৰথমজন ৰজাৰ কোন আছিলে তো গাইছ ইয়াৰ উত্তৰ হ'ব বিশ্বসিংহ আছিল তো গাইছ আজিৰ কাৰণে ইমানেই আছিলে নেক্সট এটা ভিডিঅ'ত আকৌ আলোচনা কৰিম এনেধৰণৰ কিছুমান কুৱেশ্যনছ তো গাইছ তেতিয়ালৈকে মোৰ ভিডিঅ' চাই থাকিব যদিহে ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি ল'ব আৰু যদি নতুনকৈ আহিছে চেনেলটোলৈ তেতিয়াহ'লে নিশ্চয় ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটো কাৰণ মই এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক দি থাকোঁ তো গাইছ আজিৰ কাৰণে মই আপোনালোকৰ পৰা বিদায় লৈছোঁ জয় হিন্দ জয় অসম